हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं आपलोकर आगत लैसो आको एटी नतुन भिडिओ। आजिर भिडिओটো अलप बेलेगतকৈ बेलेग हबो आरो आपनालोके तो प्रति माहत बा प्रति बछरे बा प्रति दिने नतुन नतुन यूट्यूबार बहुत आहि आछे। तो हे सकले की भूल करि पेलाय यूट्यूबत आहि, कारण आपुनि भाबि चाब जे आजिओ किन्तु बहुत मानुहे यूट्यूब चैनल खुलिছে नतुन नतुन, कारण टिकटक बेन हो गइছে। तो সেই কাৰণে এতিয়া बहुत মানুহ কিন্তু यूट्यूबत আহিছে। तो সেইবোৰে কি ভুল কৰে, तो আজি মই সেইটোৰ বিষয়ে আপোনালোকৰ আগত অলপ কম। তো আজি বেছি দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেনেহ'লে আপুনিও নিশ্চয় সেইবোৰ ভুলৰ পৰা বাচি আহিব পাৰিব। যদি ময়ো এটা নতুন ইউটিউবাৰ, ময়ো সেইবোৰ ভুল কৰিছিলোঁ, সেইকাৰণে ময়ো আপোনালোকক যে কম যে আপোনালোকে যাতে সেইটো ভুল নকৰে। তো তাৰ ওপৰতে আজি ভিডিঅ'টো হ'ব। আৰু আপোনালোকে চাই পাইছে অল মিক্স ভিডিঅ'টো শেষত কম আৰু কিবা কিবি। তো এতিয়া আৰম্ভ কৰোঁ মেইন ভিডিঅ'ত আৰু লেটছ বিগিন। তো আজিৰ ভিডিঅ'টোৰ প্ৰথম হ'ল তিনিটা কম, তিনিটাৰ ভিতৰত আপুনি তিনিটা যদি মানি চলে তো আপোনাৰ ভিডিঅ'টোত একো টেনশ্যন নাই, আপোনাৰ চেনেলটোতো একো টেনশ্যন নহয় আৰু আপুনি ভালকৈ ইউটিউবত ভিডিঅ' বনাব পাৰিব। আজি তিনিটা কথা হৈছে যে আপুনি এক নম্বৰ কথা আপোনাৰ ভাল হ'ব লাগিব আপোনাৰ থাম্বনেল মানে কি আপুনি নিশ্চয় গম পাইছে যে থাম্বনেল মানে হ'ল যেতিয়া আপুনি ইউটিউবটো খুলিব তেতিয়া যে আপোনাৰ সন্মুখত ভাল পিকচাৰ বা ভাল কোৱালিটিৰ ফটো আহে। তো আপুনি সেইটো চাই আপুনি ভিডিঅ'ত ক্লিক কৰে, তো সেইটো হ'ল থাম্বনেল। সেইটো আপুনি নিশ্চয় শুধৰণি কৰি ল'ব। আপোনাৰ যদি থাম্বনেল বেয়া হয় আপুনি থাম্বনেল ভালকৈ বনাব, ভালকৈ থাম্বনেল কষ্ট কৰি অলপ বনাব। আপুনি যিহেতু আপুনি ভিডিঅ'টোতো কষ্ট কৰিয়ে বনাইছে, তো সেইকাৰণে থাম্বনেলটো আপুনি যাতে অলপ কষ্ট কৰি বনায়, তো সেইটো বনাই ল'ব। আৰু সেইটো থাম্বনেলত আপোনাৰ বহুত কিবা কিবি কাম কৰিব পাৰিব। থাম্বনেলে কি কৰে জানেনে? থাম্বনেলে আপোনাৰ ভিউজ আনিব পাৰে, থাম্বনেলে আপোনাক ছাবস্ক্ৰাইব দিব পাৰে। তো সেইটো হৈছে প্ৰথম এক নম্বৰ ভুল নকৰিব। থাম্বনেলটো আপুনি ভালকৈ বনাই ল'ব, ভালকৈ থাম্বনেলটো লগাই ভালকৈ কিবা কৰিব, ভালকৈ কৰিবই। তো এইটো হ'ল এক নম্বৰ। আৰু দুই নম্বৰ হৈছে যে আপুনি প্ৰশ্নটো হ'ল যে আপুনি কেতিয়াও বেলেগৰ ভিডিঅ' কপি কৰি নানিব, কাৰণ বেলেগৰ ভিডিঅ' কপি মানে কি আপুনি ধৰক তাৰ দৰে বেলেগৰ দৰে আপুনি ষ্টাইলটো নিজে লৈছে, যে বেলেগৰ দৰে ষ্টাইল লৈছে, তো সেইটো নল'ব। যে সি কি কৰি আছে সেইটো নাভাবিব, আপুনি ভাবিব মই কি কৰিব পাৰিব, মই নিজে কি কৰিব পাৰিম। আৰু বেলেগৰ কপি নকৰিব, কাৰণ আপুনি চাব যে বেলেগ এটা ডাইলগ মাৰিছে, তো আপুনি সেই ডাইলগটো আনি আপোনাৰ ভিডিঅ'ত আপুনি নিজে কৈ দিছে। তেতিয়া কি হ'ব, তো সিৰ যিমানবোৰ ছাবস্ক্ৰাইবাৰ আছে বা তাৰ যিমানবোৰ ভিউৱাৰ্ছ আছে, তো সেইবোৰ আপোনাৰ ভিডিঅ'টো চালে নিশ্চয় গম পাব যে আপুনি তাৰ পৰা কপি কৰি আনিছে। তো সেইটো ভুল নকৰিব। আৰু আপোনালোকে আৰু এটা ভুল কৰে কিবা, আপুনি 3 নম্বৰ, আপুনি আগতে ভিডিঅ' ষ্টাৰ্ট হোৱাৰ আগতে কয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, মোৰ চেনেলটো বেল আইকনটো বজাই দিয়া, মোৰ চেনেলটো এইটো কৰা। তো এইটো আপুনি কেতিয়াও প্ৰথমত নক'ব। আপুনি ক'ব যে আপুনি লাষ্টত গৈ ক'ব যে ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, বেল আইকনটো বজাই দিয়া, এইটো ক'ব। আৰু এটা ভুল আপুনি সেইটো ভুল নকৰিব। আপুনি নাভাবিব যে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ নাই, মোৰ ভিউজ নাই, মই আৰু ভিডিঅ' দিব নোৱাৰোঁ, মোৰ আৰু ভাল কণ্টেণ্ট নাই। তো সেইটো নাভাবিব। আপুনি ইউটিউবত চালে কিন্তু আপোনাৰ বহুত কণ্টেণ্ট আপোনাৰ নিজে আহি যায়। তো সেইটো আপুনি ভিডিঅ' ইউটিউবত চালেই গম পাই যাব। আৰু আপুনি কেতিয়াও হাৰ নামানিব, আপুনি সদায় ভিডিঅ' বনাই যাওক আৰু সদায় ভিডিঅ' দি থাকক। আপোনাৰ ভিউজ বা আপোনাৰ ছাবস্ক্ৰাইবাৰ নিজে বাঢ়ি গৈ থাকিব, আৰু আপোনাৰ এই ভিডিঅ'বোৰ ইউটিউবে বেলেগক দিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো হ'ব, এইখিনি আছিল আজিৰ টিপ। আৰু আপোনালোকে যদি টিপটো ভাল লাগিছে প্লিজ মোৰ চেনেলটোৰ তলত আছে ৰঙা ছাবস্ক্ৰাইব বাটন কৈ আছোঁ। তো জানেই আপোনালোকে নিশ্চয় গমেই পায় যে ছাবস্ক্ৰাইবাৰ বটন কোনটোক কয়, বা ছাবস্ক্ৰাইবাৰ কোনটো আছে লেখাটোলৈ, আৰু বেল আইকনটো কোনটো, তো এইটো জানেই। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব, আৰু লগতে মোৰ লগত আৰু এনেকুৱা ভিডিঅ' লাগিলে প্লিজ তলত কমেণ্টত জনাই দিব। তো আজিলৈ দিলোঁ বাই, লাভ ইউ অল ফ্ৰেণ্ডছ, টাটা।